পৰ্যন্ত আপোনালোকে চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল পিটি ব্লগছ। আপোনালোকৰ খবৰ চাগে ভাল আৰু মোৰ খবৰ আজি বহুত বেছিয়ে ভাল, কিয়নো মোৰ হাতত আছে আজি এখন AdSense লেটাৰ। আৰু আপোনালোক চাগে সকলোৱে গম পায় যে ইউটিউব চেনেল এটা খোলাৰ পিছত ষ্টেপ বাই ষ্টেপ আগুৱাই গৈ থাকিবলৈ কিমান কষ্ট হয়, আৰু তেনেকুৱা মোৰো হৈছে। আৰু আজি এই কষ্টটো আপোনালোকৰ বাবে সফল হৈছে, আৰু এইখন আহিছে আপোনালোকৰ বাবে, আপোনালোকৰ মৰম সঁহাৰিৰ বাবে। এইখন মই 12 দিন আগতে এপ্লাই কৰিছিলোঁ। যিসকলৰ ইউটিউব চেনেল আছে তেওঁলোকে গম পাব যে চেনেলটো মনিটাইজেশ্যন হোৱাৰ পিছত যেতিয়া আপোনাৰ $10 হ'ব তেতিয়া এই AdSense লেটাৰখনৰ কাৰণে এপ্লাই কৰিব লাগে। আৰু ময়ো 12 দিন আগতে এপ্লাই কৰিছিলোঁ, আজি আহিছে। আৰু এড্ৰেছ যদি মানে শুদ্ধ কৰি দিয়া থাকে তেতিয়াহ'লে সোনকালে আহি যায়, আৰু তাত লিখাও থাকে 2-3 সপ্তাহ মানে লাগি যায়। তো মোৰ 12 দিন হ'ল, আজি আহিছে। 12 দিন আগতে এপ্লাই কৰিছিলোঁ। আৰু ইয়াৰ ভিতৰত এটা পিন নাম্বাৰ আছে, বেলেগ একো নাই। সেই পিন কোডটো মই এতিয়া মানে AdSense একাউণ্টত দিব লাগিব, আৰু এই AdSense একাউণ্টৰ কাৰণে পিন নাম্বাৰটো খুবেই জৰুৰী হয়। আৰু চাওঁ এতিয়া ভিতৰত খুলি কিনে। আৰু এইখনে হৈছে গুগল AdSense, যিখনৰ কাৰণে ইমান দিন অপেক্ষা কৰি আছিলোঁ, আৰু ভয়ো লাগি আছিলে মোৰ AdSense লেটাৰখন আহিবনে নাহে, মানে কিবা ভুলে হ'ল নেকি, তেনেকুৱা মানে মনত এটা ভয় ভাবো হৈ আছিলে। আৰু অৱশেষত এইখন আহি পালে, আৰু এয়া খুলি আছোঁ। খুলি আপোনালোকক দেখুৱালোঁ, কৈছে মই বিশেষ একো নাথাকে, এটা পিন নাম্বাৰ থাকে, আৰু সেই পিনটোৱে মষ্ট ইম্পৰ্টেণ্ট হয়। গতিকে সেই পিন কোডটো মই AdSense একাউণ্টত দিব লাগিব। আৰু কওঁ যে এই ভিডিঅ'টো আজি মানে স্পেচিয়েলি আপোনালোকক থেংক ইউ দিবৰ বাবে বনাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে তেওঁলোকলৈ অশেষ ধন্যবাদ। যিহেতু মই ভিডিঅ' ৰেগুলাৰ দিব নোৱাৰোঁ, টাইমৰ অসুবিধা হয়, সেইটোৰ কাৰণে মই মানে যেতিয়াই টাইম পাওঁ তেতিয়া এটা হ'লেও ভিডিঅ' দিওঁ, কিন্তু দেৰি হয়। তথাপিও আপোনালোকে যে চাই সেইটো মোৰ কাৰণে বহুত। আগলৈ এনেদৰে ছাপোৰ্ট কৰি থাকিব, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব। গতিকে এনেদৰে মানে মোক ছাপোৰ্ট কৰি থাকিব, তেতিয়া আগুৱাই গৈ থাকিম। আৰু আজি এটা ষ্টেপত আগুৱাই গ'লোঁ, খুব ভাল লাগিছে। লেটাৰখন আহিছে, কষ্ট কৰি গৈ থাকিম যিমান পাৰোঁ, আপোনালোকে সহায় কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, তো বহুত থেংক ইউ আপোনালোকলৈ, ধন্যবাদ।